হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল D24 টেক। বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম আপোনালোকৰ আগত 2020 বৰ্ষত যিসমূহ ছ'চিয়েল ছায়েন্সৰ 1 নম্বৰীয়া কুৱেশ্যন আহিছিল সেই কুৱেশ্যনসমূহ আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ শ্বেয়াৰ কৰিব। লগতে অল কৰি ৰাখিব ন'টিফিকেশ্যনটো, যাতে মই আগন্তুক দিনত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি জনাব। চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। 2 নম্বৰ কুৱেশ্যনটো হৈছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে পিয়লি বৰুৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে 1903 চনত কোনে অসম এছ'চিয়েশ্যন গঠন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাণিক চন্দ্ৰ বৰুৱা। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমত বাস কৰা এটা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে খামতি। বলক 5 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? ইয়াৰ উত্তৰটো হৈছে 0.035%। বলক 6 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনটো সাগৰে ভাগ কৰিছে? ইয়াৰ উত্তৰটো হৈছে লোহিত সাগৰে। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ 1976 চনত 42 নং সংশোধনী আইন অনুসৰি কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে সমাজবাদী শব্দটো সংযোজন কৰা হৈছিল। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসম সভা কোনে গঠন কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আজি ভিডিঅ'টো কেনে হৈছে আপোনালোকে কমেণ্ট কৰি প্লিজ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তুক দিনত মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে লাভ কৰে। থেংক ইউ।